বিগত কিছুদিনৰ পৰা কৃষক বিদ্ৰোহে কঁপাই আছে ভাৰতৰ মসনদ। কৃষকৰ প্ৰতিবাদত ভাৰতৰ ৰাজধানী দিল্লী এতিয়াও উত্তাল হৈ আছে। দুই পক্ষৰ আলোচনাত বৰ্তমানলৈকে কোনো সমাধানৰ পথ মুকলি হোৱা নাই। কালি পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং আৰু কেন্দ্ৰৰ আলোচনাখনো ইতিমধ্যে হৈছে বিফল। ভাৰতৰ কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে পৰিচয় কৰোৱা কৃষক বিল কেইখন ছেপ্টেম্বৰৰ ২৭ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ৰামনাথ কোবিন্দে অনুমোদিত কৰিছিল। আৰু এই বিল কেইখন হৈছে কৃষি উৎপাদন বাণিজ্য আৰু ব্যৱসায়িক আইন, কৃষক আৰু কৃষিৰ মূল্য নিৰ্ধাৰণ তথা কৃষি পাম্প বিজ্ঞান আইন, অত্যাৱশ্যকীয় কৃষি উপযোগী সামগ্ৰী আইন। এই বিল কেইখন প্ৰকাশ পোৱাৰ লগে লগেই প্ৰথম দুখন বিলৰ বাবে আৰম্ভ হয় কৃষকৰ প্ৰতিবাদ। পোনপ্ৰথমে তৰ্ক বিতৰ্কৰে আৰম্ভ হয় যদিও গত ২৪ নৱেম্বৰৰ পৰা এই প্ৰতিবাদে চৰম পৰ্যায় পাইছেগৈ। হাৰিয়ানাৰ কৃষকসকলে দিল্লী চলো ধ্বনিৰে হাৰিয়ানাৰে আগুৱাই প্ৰৱেশ কৰিবলৈ বিচাৰিছে দিল্লীত। বিলখন সলনি কৰি এক নতুন আইন প্ৰণয়নৰ দাবী কৃষকসকলৰ। কেৱল প্ৰতিবাদেই যে হৈছে সেয়া নহয়, তাৰ উপৰিও খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী হৰচিমৰত কৌৰ বাদলে কৃষি আইনৰ প্ৰতিবাদত পদত্যাগ কৰিছে। আৰু পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলেও পদ্মবিভূষণ সন্মানো উভতাই দিছে ভাৰত চৰকাৰলৈ। নিউজ ডেস্ক ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ।